আহি গ'লোঁ এটা নতুন ভাওনা ব্লগ লৈ আৰু আমাৰ নামঘৰত কাৰণ 4খন ভাওনা আজি দ্বিতীয়খন ভাওনা ব্লগ দ্বিতীয়খন ভাওনা ব্লগৰ কাৰণে আহি আছোঁ চাবলৈ ভাওনা এইখন ভাওনা মানে কেনেকুৱা হ'ব মানে টোপনি ধৰিছে গা তাতে বেয়া আৰু তাতে ওচৰৰ নামঘৰত হৈছে বাবে আহিছোঁ আৰু জোনদাহঁতৰ ভাওনা আছে তো সেইবাবে আহিবলগীয়া হ'ল যদি আজি বেলেগ আঁতৰত হ'লহেঁতেন মই নাযাওঁ ইমানেই ভাগৰ লাগিছে কিন্তু আৰু মোৰ লগত আহিছে আজি হিমাংশু ই শিৱসাগৰৰ পৰা আহিছে ভাওনা চাবৰ বাবে যোৰহাটত আৰু হিমাংশু আৰু মই আহি আছোঁ বৰ্তমান আমাৰ নামঘৰত ভাওনা চাবলৈ আজি চুৰিয়া পিন্ধি মানে বৰষুণ দি দিলে সেইকাৰণে এনেকৈ আহিবলগীয়া হ'ল আৰু চুৰিয়াতে নাই পিন্ধা ব'লক আজি আমি ভাওনা চাওঁগৈ আৰু ভাওনাখনৰ নাম হৈছে ৰোহিতেশ্বৰৰ ধৰ্ম পৰীক্ষা নতুন ভাওনা মোৰ চেনেলত ব্লগ হিচাপত আহিব তো চাব ব'লক চিনি পাইছেনে বাৰু হয়তো বহুতে পাইছে বহুতে নাই পোৱা হৈছে আমাৰ বসন্তৰা আৰু বসন্তৰা ভাওটো কি আছে বীৰেন্দ্ৰ সিংহ নমস্কাৰ নমস্কাৰ বৰ প্ৰিয় ভাও ৰোহিতেশ্বৰ ধৰ্ম পৰীক্ষা বহুত দিনৰ আগতে ভাওটো কৰিছিলোঁ আজি বহুত দিনৰ মূৰত আমি পুৰণা ল'ৰাখিনি গোট খাই কৰিব লৈছোঁ আশীৰ্বাদ কৰিব যাতে ৰাইজে ভাল পোৱাকৈ কিবা এটা কৰিব পাৰোঁ এয়া মাত্ৰ প্ৰয়াস সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ 574তম জন্মোৎসৱৰ এই পবিত্ৰ সন্ধিক্ষণত আমি আপোনালোকলৈ সশ্ৰদ্ধা সেৱা আগবঢ়াইছোঁ ধন্যবাদ চাব আৰু কমেণ্ট এটা কৰি দিব আৰু বাকী বসন্তৰাক চিনি পোৱা কিন্তু চিনি পাব আৰু চিনাকি যিখিনি নতুনকৈ আহিব চেনেলত ছাবস্ক্ৰাইব কৰি যাব লগতে কমেণ্ট কৰি দিব আৰু এয়া মোৰ লগত আছে জোনদা ইয়াৰ আগতো ব্লগত দেখিছে আপোনালোকে বৰা আৰু নিসিংহ মুখখন নচুৱাইছিলে এয়া জোনদা সেয়া তেতিয়া আপোনালোকৰ মুখখন দেখা নাছিলে কাৰণে ধৰিব পৰা নাছিলে তো এতিয়া দেখুৱাইছোঁ আজি ভাওনা কি আছে কৈ দিয়ক আজি ৰোহিতেশ্বৰ কৰি বহুত বছৰৰ মূৰত বেকআপ কৰি ভাওনা তাকে কেনেকুৱা হয় নাজানো আৰু দেই ভাল হ'ব কিবা কৰিব আপোনালোকে বহুত পুৰণা ভাও মানে এইটো ভাও কৰি আহিছে আজি দেখুৱাব মানে মোৰ চেনেলত প্ৰথম এখন ভাওনাও প্ৰথম আপোনালোকে চাই কমেণ্ট কৰিব আৰু এয়া আছে খলাগদা মোৰ ভাওনা সংস্কৃতিক চেনেলত প্ৰথমবাৰৰ বাবে ওলাইছে মোৰ ঘৰৰ ওচৰতে হয় আৰু ভাওনাৰ লগত বহুতভাৱে জড়িত হৈ থাকে খলাগদাও আজি ভাওনা কি আছে আপোনাৰ আজি জয়সিংহ আছে জয়সিংহ আৰু এইটো বাৰু মই প্ৰথম চাম আপোনালোককো দেখুৱাম ইফালে কৈ দিয়ক এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লগতে এটা লাইক দিব আৰু কমেণ্ট কৰি দিব ধন্যবাদ আৰু এইজনক চিনি পাইছে নাই বাৰু আৰু আমাৰ লগতে এতিয়া বৰ চিঞৰি থাকোঁতে মহাভাৰত ৰুক্মিণী অৰ্ণৱ এয়া আমাৰ নীলোৎপল ভাইটি আৰু আমাৰ পঞ্চানন ওৰফে অকণি ভাল হৈছে দেখি দুইটাকে আৰু কি আছে ভাওটো কৈ দিয়া অকণি ইন্দুৰা আৰু আমাৰ নীলোৎপলৰ নিকুঞ্জ এতিয়া ভাওনা ভিডিঅ' চাব ভাওনা ভিডিঅ' মানে প্ৰদৰ্শন দেখুৱাম আৰু ইমানটো চিঞৰকৈ নকওঁ সময়ত গম পাব চাই থাকক দুল্লা আজি এই ড্ৰেছটোতে দেখা হয় আৰু দুল্লাক তো ভাওটো বেলেগ ড্ৰেছটো একেই বাৰু কি আছে কৈ দিয়ক আজি মণিকণ্ঠেশ্বৰ চাব মই চোৱা নাই এইটো বাৰু দুল্লাৰ তো আজি প্ৰথম চাম আৰু আপোনালোকক দেখুৱাম এয়া নাৱৰৰ ওপৰত আজি বাবুদাৰ নাৱৰ ভিডিঅ' মই আগত দেখুৱাইছোঁ বিদ্যাপুৰগড় বুলি এখন ভাওনা আপলোড কৰিছিলোঁ তাত আপোনালোকে বাবুদাৰ নাৱৰ ভাওনা চাবলৈ পাইছিলে তো আকৌ চাবলৈ পাব কমেণ্ট কৰিব আৰু এই চাইডে আছে আমাৰ দুল্লা আজি কিমান দিনৰ মূৰত আকৌ ভাও কৰিছে আজি ছমাহমানৰ মূৰত আকৌ নাৱৰ ভাও চৰিত্ৰাদি কৰা হৈছে ৰূপায়ণ কৰা হৈছে মানে লাষ্ট বিদ্যাপুৰগড়ে আছিলে লাষ্ট বিদ্যাপুৰ
Esto
কেশৱ